নমস্কাৰ বন্ধুসকল, ইউনিক প্লেটফৰ্মৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ আন এক নতুন ভিডিঅ'। আজি আপোনালোকক লাইভ দেখাই বুজাবলৈ চেষ্টা কৰিম কিদৰে ঘৰতে বহি নিজৰ মোবাইলৰ পৰা মাত্ৰ 1 ঘণ্টাত বনাব পাৰিব আপোনাৰ পান কাৰ্ড। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলেগৰ সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈ আহিছোঁ আপোনালোকক এয়া কম্পিউটাৰ স্ক্ৰীনলৈ। এয়া প্ৰথমে মই খুলি লৈছোঁ এটা ব্ৰাউজাৰ। মোৰ ইয়াত যিহেতু ছাফাৰী ব্ৰাউজাৰটো আছে, গতিকে মই ছাফাৰী ব্ৰাউজাৰটো খুলি গুগলৰ হোম পেজটো অ'পেন কৰি লৈছোঁ। www.google.com এই বুলি টাইপ কৰি আপোনালোকে গুগলৰ হোম পেজটো অ'পেন কৰি ল'ব। নহ'লে আপোনালোকৰ মোবাইলৰ যিটো থাকে গুগল বুলি, তাত আপোনালোকে টাইপ কৰিব লাগিব। এনেকৈ ছাইটটো অ'পেন কৰিলোঁ, টাইপ কৰিব লাগিব ই-ফিলিং, FILLING ই-ফিলিং বুলি টাইপ কৰিব। টাইপ কৰাৰ লগে লগে এণ্টাৰ মাৰি দিব। আৰু মই কাৰ্চৰত দেখাইছোঁ আপোনালোকক। ই-ফিলিং মাৰি তাত এণ্টাৰ মাৰি দিব। এণ্টাৰ মৰাৰ লগে লগে যিটো প্ৰথম লিংক আপোনালোকৰ আহিব, প্ৰথম লিংকটো যেতিয়া আহিব ইনকম টেক্স ডিপাৰ্টমেণ্টৰ, সেই ইনকম টেক্স ডিপাৰ্টমেণ্টৰ প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইনকম টেক্স ডিপাৰ্টমেণ্টৰ যিটো হোম পেজ হয়, এই হোম পেজটো খোল খাই যাব। আৰু যিহেতু ছাইডৰ প্ৰব্লেমৰ কাৰণেও হয়, আৰু এই ছাইটটোৰ যিহেতু চৰকাৰী ছাইট, গতিকে কেতিয়াবা অকণমান সময় লৈ অ'পেন হওঁতে, গতিকে আপোনালোকে ক্লিক কৰি অকণমান ৱেইট কৰিব। এয়া মোৰ খোল খাই গ'ল ইনকম টেক্স ডিপাৰ্টমেণ্টৰ হোম পেজটো। ইয়াত চাওক ছাইডৰ লেফ্ট ছাইডে চাওক কেইবাটাও ছাৰ্ভিচ আছে, কিন্তু আমি যাম যিহেতু পান কাৰ্ডৰ কাৰণে, গতিকে আমি ইনষ্টেণ্ট পান যিটো অপশ্যন আছে, এই অপশ্যনটো আপোনালোকক মই কাৰ্চৰে দেখাইছোঁ। এই অপশ্যনটোত আমি ক্লিক কৰিম। ইয়াত বহুতকেইটা অপশ্যন আছে, পিছত আপোনালোকক মই সেইখিনি বিষয়ে বুজাম। কিন্তু বৰ্তমান আপোনালোকক যিহেতু মই পান কাৰ্ডৰ বিষয়ে ক'বলৈ গৈছোঁ, গতিকে মই পান কাৰ্ডৰ তাত ইনষ্টেণ্ট পান কাৰ্ডত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ অ'পেন হৈ যাব। তাত আপোনালোকে দেখিছে তাত দুটা অপশ্যন আছে, এটা গেট নিউ ই পান আৰু 2 নম্বৰটো আছে চেক ষ্টেটাছ ডাউনলোড পান ডাউনলোড পান। গতিকে যিহেতু আমি নতুনকৈ পান কাৰ্ড বনাবলৈ যাম, নতুন পান কাৰ্ড লাগিব আমাক, আৰু সেইকাৰণে আমি ইয়াত গেট নিউ পান ক্লিক কৰিম। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ, এই পান কাৰ্ড বনাবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড দৰকাৰ হ'ব। আধাৰ কাৰ্ড থাকিলেহে আপোনালোকে এইদৰে 1 ঘণ্টাত আপোনালোকে নিজৰ পান কাৰ্ড বনাব পাৰিব। ইয়াত মই আধাৰ নম্বৰটো মাৰি দিছোঁ। আধাৰ নম্বৰটো মই টাইপ কৰিছোঁ। টাইপ কৰি তাৰ তলত আছে আই কনফাৰ্ম বুলি এটা বক্স আছে। বক্সটোত টিপ মাৰ্ক দিব। টিপ মাৰ্ক দিয়াৰ পিছত তলত আছে কণ্টিনিউ বুলি আছে, দেখিছেনে? কণ্টিনিউ, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তললৈ যাব। আকৌ এবাৰ আপোনালোকক কনফাৰ্ম কৰিবলৈ বিচাৰিছে। একবাৰ লাষ্টত চাব, এইখিনি বহুত লিখা আছে, নিজে যদি পঢ়োঁ বুলি ভাবে পঢ়ি ল'ব। এইখিনি পঢ়িবলৈ গ'লে এতিয়া ভিডিঅ'টো বহুত দীঘল হ'ব, গতিকে মই এইখিনি নপঢ়োঁ। কিন্তু তাত যিটো লাষ্টত আছে অপশ্যনে ক্লিক কৰিব হয়। মই যেতিয়া কাৰ্চৰে ক্লিক কৰিছোঁ, তাত ক্লিক কৰি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ লগে লোডিং হ'ব আৰু আপোনাৰ ই পান কাৰ্ড জেনেৰেট হৈ গ'ল। OTP আহিব, ইয়াত আপোনাৰ OTP আহিব আপোনাৰ মোবাইলত। মানে আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ দিয়া আছিলে, সেই মোবাইল নাম্বাৰটোলৈ এটা OTP আহিব, আৰু সেই OTP নাম্বাৰটো ইয়াত 6টা সংখ্যাৰ এটা OTP আহিব। সেই নাম্বাৰটো ইয়াত আমাৰ এণ্টাৰ কৰিব লাগিব। আৰু সেই নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আকৌ এটা আই এগ্ৰি বুলি এটা বক্স আছে, দেখিছে? এই বক্সটোত কাৰ্চৰ মই দেখাইছোঁ। তাত ক্লিক কৰি লাষ্টত কণ্টিনিউ আছে, কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ই পান কাৰ্ডৰ কাৰণে যে আপুনি এপ্লাই কৰিছিলে, সেইটো আপোনাৰ ছাকচেছ হৈ গ'ল। বাছ, এতিয়া সেইটো ছাকচেছ হৈ গ'ল। এতিয়া বন্ধুসকল, সম্পূৰ্ণ 1 ঘণ্টাৰ পিছত আহিছোঁ। 1 ঘণ্টাৰ পিছত আমি এতিয়া চেক কৰিম এপ্লাই, যিটোৱে আমি পান কাৰ্ড এপ্লাই কৰিছিলোঁ, এই এপ্লাই কৰা পান কাৰ্ডটো এপ্ৰুভ হ'ল নে নাই আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। সেই পান কাৰ্ডটো এপ্ৰুভ হ'ল নে নাই চাবৰ কাৰণে ঠিক আমি প্ৰথম যেনেকৈ গৈছিলোঁ, ই-ফিলিঙত গৈছিলোঁ। ই-ফিলিঙৰ পিছত ইনষ্টেণ্ট পান কাৰ্ড বুলি যিটো অপশ্যন আছে, ইনষ্টেণ্ট পান কাৰ্ড অপশ্যনটোত গৈছিলোঁ। ঠিক তেনেকৈ আমি এই অপশ্যনকেইটাত আকৌ ঠিক তেনেধৰণেই যাব লাগিব। ছেম প্ৰচেছ, প্ৰথম প্ৰচেছটো একচুৱেলি ছেম হয়, সেই একেটা প্ৰচেছতে আমি যাব লাগিব। যোৱাৰ পিছত আপোনালোকক দেখাইছোঁ, প্ৰথমে আমি গৈছিলোঁ গেট নিউ পান। এতিয়া আমি যাম গেট নিউ ষ্টেটাছ অৰ ডাউনলোড পান। ইয়াত আমি পুনৰ আধাৰ নাম্বাৰটো মাৰিছোঁ, যিটো আধাৰ নাম্বাৰ মই প্ৰথমতে মাৰিছিলোঁ এই পান কাৰ্ড বনাবৰ কাৰণে। সেই একেটা আধাৰ নাম্বাৰে মই এতিয়া মাৰিছোঁ। মাৰি পেলাই মই আকৌ আধাৰ নাম্বাৰটো টাইপ কৰি লৈছোঁ। টাইপ কৰাৰ পিছতে মই আকৌ তাত তলত দেখিছে কণ্টিনিউ বুলি কাৰ্চৰ দেখাইছোঁ, কণ্টিনিউ কৰিলোঁ। তেতিয়া লোডিং হৈছে, দেখিছে? বাছ, মোৰ একচুৱেলি হৈ গ'ল। এতিয়া ইয়াত আহিছে OTP আহিছে, দেখিছেনে মোবাইলত? মই পুনৰ মোবাইলত এবাৰ OTP আহিছে, মই OTPটো চেক কৰি লৈছোঁ।
চেক কৰি লৈ পেলাই এই অ'টিপিটো 6টা সংখ্যাৰ এটা অ'টিপি আহিলে গম পাই গ'লোঁ মই এতিয়া অ'টিপিটো ইয়াত মই সোমোৱাইছোঁ প্ৰথমবাৰ মোৰ অ'টিপি ভুল হৈছিল দিয়া গতিকে ছেকেণ্ডবাৰ পুনৰ অ'টিপি ইয়াত ভৰাইছোঁ ভৰাই লৈ মই কণ্টিনিউ কৰিছোঁ কণ্টিনিউ কৰাৰ লগে লগে চাওক আপোনালোকক দেখাম চাওক মোৰ ই পান কাৰ্ড জেনেৰেট মানে মোৰ পান কাৰ্ড জেনেৰেট হৈ গ'ল চ' ওপৰত আছে ভিউ ই পান অৰ ডাউনলোড ই পান আমি ডাইৰেক্ট পান কাৰ্ডটো ডাউনলোড কৰি ল'ম এতিয়া আপোনালোকক দেখাম ডাউনলোড কৰি লৈছোঁ স্ক্ৰীনটো এতিয়া আপোনালোকক মই দেখাম ডাইৰেক্ট পান কাৰ্ডটো ডাউনলোড কৰি এতিয়া মই এই ডাউনলোড বুটামত আপোনালোকে ক্লিক কৰিব মোবাইলতো পাৰিব ক্লিক কৰিব ছেম প্ৰচেছ একেখিনি আহিব কিন্তু মই সকলোৰে সুবিধা হোৱাৰ কাৰণে মই কম্পিউটাৰত দেখাইছোঁ তাত ক্লিক কৰিলোঁ ইয়াত এলাও অপশ্যন আহিব এইটো এলাও কৰি দিব এইটো আপোনাৰ ডাউনলোড হৈ গ'ল মই ডাউনলোডত গৈ পেলাই আপোনালোকক অ'পেন কৰি দেখাইছোঁ এইটো আপোনালোকৰ চব ই পান কাৰ্ড হৈ গ'ল যিহেতু মই ইয়াত যিখিনি ডিটেইলছখিনি আছে মই ডিটেইলছখিনি আপোনালোকক সন্মুখত সম্পূৰ্ণভাৱে ৰাজহুৱাকৈ দেখুওৱা নাই সেইকাৰণে মই ডিটেইলছখিনি আঁতৰাই দিছোঁ কিন্তু তাৰ বাহিৰে আপোনাৰ সম্পূৰ্ণ এনেদৰে আহিব আপোনাৰ ই পান কাৰ্ড আৰু এই ই পান কাৰ্ডৰ PDF কপিটো লৈ ওচৰৰ যিকোনো কম্পিউটাৰ চেণ্টাৰত বা যিকোনো ওচৰৰ যিকোনো অৰুণোদয় চেণ্টাৰলৈ যদি আপুনি যায় তেতিয়া এইটো আপুনি স্মাৰ্ট কাৰ্ড বনাই ল'ব পাৰিব আৰু এই স্মাৰ্ট কাৰ্ডটো ভাৰতৰ সকলো জেগাতে প্ৰযোজ্য হ'ব আজি আপোনালোকক দেখালোঁ কিদৰে 1 ঘণ্টাত বনাব পাৰিব আপোনাৰ পান কাৰ্ড এয়া হৈছে আধাৰ বেছ পান গতিকে ইয়াত চাইন নাথাকে QR কোডহে থাকিব বৰ্তমান পান কাৰ্ড আৰু আধাৰ লিংকত চৰকাৰে 1000 টকা ধাৰ্য কৰিছে যদি আপুনি এইদৰে নিজৰ পান কাৰ্ড বনায় তেন্তে ই আধাৰৰ লগত লিংক হৈ আহিব বেলেগকৈ 1000 টকা দি পুনৰ লিংক কৰাৰ কোনো প্ৰয়োজন নাথাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ